গাইজ ৱেলকাম বেক টু মাই চেনেল। ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু কোনোবাই যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজি ৰাতিপুৱা উঠি মই ঘৰ সাৰিয়েই ভাত বনাইছোঁ। ভাত বনাই খাই লৈ এতিয়া যাম আমি ঝৰ্ণাত কাপোৰ ধুবলৈ। আজি ঝৰ্ণা এটাত যাম কাপোৰ ধুবলৈ। চাই থাকোঁ, সৰু এটা ঝৰ্ণা আছে ওচৰত, ইমানবিলাক কাপোৰবিলাক ধুব যাম, চাই থাকক। তো গাইজ ফাইনেলি আহি গ'লোঁ ঝৰ্ণাটোৰ ওচৰলৈ। এইপিনে পাহাৰত বহুত ঘৰ আছে, চাবলৈ ইমান মৰম লাগে পৰিৱেশটো। আৰু যিয়ে হওক এইটো নিজৰাটো যদিও বা সৰু এটা ঝৰ্ণা, তো তথাপিও ইয়াৰে পানী ইমান শীতল আৰু পৰিৱেশটো ইমান ঠাণ্ডা মৰম লগা এটা পৰিৱেশ। তো পানীবোৰ এনেই পৰি আছে, ইমান যে মৰম লাগিছে। আহি পেলাই মোৰ বহুত ভাল লাগিছে। আৰু এয়া মই পানী জমিব দিলোঁ, যিহেতু পানীবোৰ এনেই যাই আছে। এনেই পানী ৱেষ্ট কৰা বেয়া কথা, আৰু তাতে ইয়াতে পানীৰ কষ্ট। এনে অৱশ্যে ইয়াৰে পানী এনেই যায়, মানুহে আহে গা ধুৱে, কোনোবাই খোৱা পানী লয়, কাপোৰো ধুৱে। তো ভাবিলোঁ আজি আমিও যাওঁ, কাপোৰো ধুই লৈ আহোঁ। এয়া বৌ মানে ভিডিঅ' কৰি আছে, চাই থাকক। দেখা পাইছে ইয়াতো জেঠীজনী পানী ভৰাবলৈ আহিছে, মানে খোৱা পানী ল'ব আহিছে চাগে, নাজানো। পানী ল'ব আহিছে। বৌ যাই পেহীহঁতৰ ঘৰত বহি আছে মাইনা। আৰু এতিয়া মই কাপোৰ ধুব আৰম্ভ কৰি দিলোঁ, চাই থাকোঁ। ইয়াতে আপোনালোকক দেখুওৱা বুলিও মানে মই ভিডিঅ' কৰিলোঁ, যিহেতু মই কাপোৰ ধুই আছোঁ। মোবাইলটো ধৰিব নোৱাৰোঁ, ইয়াতে থৈ দিছোঁ। একদম তললৈকে দেখুৱাব পৰা নাই, চাই থাকক। আপোনালোকেও ক'বচোন কেতিয়াবা এনেকৈ নিজৰাত কাপোৰ ধুইছে নেকি ঝৰ্ণাত। মইতো আজি ফাৰ্ষ্ট টাইম, মোৰ বিৰাট ভাল লাগিছে। আপোনালোকেও ক'বচোন কেনেকুৱা লাগে যদি কোনোবাই গৈছে। কাম আৰু যিকোনো কাম ফাৰ্ষ্ট টাইম লাইফত ভালেই লাগে। এতিয়া মোৰ কাপোৰ চাপোৰ ধোৱা শেষ হৈ গ'ল। ইয়াতে যে দেখুৱাইছিলোঁ পেহীহঁতৰ ঘৰটো, তো পেহীহঁতৰ ঘৰলৈকে আহিলোঁ, অকণমান ৰেষ্ট লওঁ, তাৰপিছত যাওঁ বুলি। তাৰপিছত এয়া আইতাহঁতে বহি আছে, পেহীয়ে মানে কিবা জলকীয়া আৰু কিবা ছিঙি আছে। তাৰপিছত যিহেতু পেহীহঁতৰ ঘৰটো, আইতাৰ মুখখনো ভালকৈ উঠাই দিছোঁ। আৰু যিহেতু পেহীহঁতৰ ঘৰটো মানে পাহাৰত, তো ভাবিলোঁ এবাৰ দেখুৱাই দিওঁ আপোনালোককো, ইমান ধুনীয়া লাগে। কিন্তু ইয়াতে থকাটো চাগে ৰিক্স। আৰু পেহীয়ে ক'লে আমাৰ ঘৰটো পিছপিনে ভাঙিছে, তাৰো চাগে ভিডিঅ' কৰিলোঁ, সেইকাৰণে আহিলোঁ আৰু আপোনালোককো দেখুৱাই দিওঁ। ইছ ৰাম, চাওকচোন ইমান বেয়াকৈ এইটো ভাঙিছে ঘৰটো, ৱাল ভাঙি পেলাই মানে সোমাই গৈছে। এতিয়া এইটো ৰুমত থকাৰতো অৱস্থা নাই। তথাপি আইতাই কৈ আছে ইয়াতে ৱাৰ্ড কমিশ্যনাৰ থকাৰ পিছতো, বাকী থকাৰ পিছতো মানে কোনো সুবিধাই নাই, ইমান ৰিক্সত আছে মানুহবোৰ। আৰু এয়া ঘৰ একদম মানে দেখাই পাইছে আপোনালোকে, পাহাৰ ভাঙি মানে ঘৰৰ ৱালখন ভাঙি পেলাই ভিতৰত সুমি আহিছে। ইয়াৰ বৰষুণৰ পানীও সোমাইছিল, ইমান কষ্ট কৰি আছে মানুহবোৰ। যে মোৰ সকলো কাম চাম কৰা হৈ গ'ল, গা চা ধুই ল'লোঁ। আৰু এতিয়া আপোনালোকৰ সন্মুখত দেখুৱাম এটা মানে ধুনীয়া এটা বস্তু। কোনো ৰিজন নোহোৱাকৈ মোৰ জানটোৱে মোক কালি মানে গিফ্ট কৰিলে এটা নাইটি, বেড কভাৰ, এইবিলাক কোনো ৰিজন নোহোৱাকৈ সি মোক গিফ্ট কৰিলে যোৱাকালি। মোৰ ইমান ভাল লাগিছে, মানে মই কোৱাও নাছিলোঁ, মই জনাও নাছিলোঁ, মোক নোকোৱাকৈ আনি দিলে। তো মোৰ বহুত ভাল লাগিছে। থেংক ইউ জানটো।